নমস্কাৰ আমাৰ উত্তৰ নাৰ্চাৰীলৈকে আপোনালোকক স্বাগতম। আজি আমি এনেকুৱা এটা টপিক আলোচনা কৰিব বিচাৰিছোঁ, যিটো টপিক হৈছে আমাৰ এই নাৰ্চাৰীত যে হাজাৰ হাজাৰ গছৰ পুলিবিলাক থাকে, আমি সেই নাৰ্চাৰীয়ে এই গছৰ পুলিবিলাক কেনেকুৱাকৈ বনাওঁ। আমি সৰুৰ পৰা এটা ছিষ্টেম আমাৰ সকলোৱে জানো, আমাৰ পূৰ্বপুৰুষৰ পৰাও সেইটো চলি আহিছে, যিটো গুটিৰ পৰা গছৰ পুলি হয়। কিন্তু সময়ৰ লগে লগে কিছুমান টেকন'লজি এতিয়া আগবাঢ়ি গৈছে যথেষ্টখিনি, আৰু সেই আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ এই গছৰ পুলি বা খেতিৰ টেকন'লজিবিলাকো যথেষ্ট আগবাঢ়ি গ'ল। আৰু খেতিৰ এই যিবিলাক এতিয়া আমি নতুনকৈ পুলি বনাওঁ, এইবিলাক পুলি সোনকালে ফুলিবলৈ বা সোনকালে ফল দিবলৈ হ'লে আমি কিছুমান নতুন নতুন টেকন'লজি উদ্ভাৱন কৰিব লাগিব বা নতুন টেকন'লজিৰ লগত যাব লাগিব। এতিয়া বাহিৰত যেনেকুৱা ছিষ্টেমবিলাক কৰা গৈছিল, আমাৰ অসমতো আজিকালি প্ৰায় আমি তেনেকুৱা ছিষ্টেমত কিছুমান গছৰ পুলি আমি বনাবলৈ চেষ্টা কৰোঁ। আমাৰ ইয়াতে দুটা মান ছিষ্টেম চলি আছে, এটা হৈছে গ্ৰেফটিং আৰু এটা হৈছে কাটিং। আৰু এই কাটিং কেনেকুৱাকৈ কৰে আজি আমি অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আহকচোন আমি চাওঁ আমাৰ এই গছৰ পুলিবিলাক কাটিং কৰি আমি কেনেকুৱাকৈ প্ৰডাকশ্যন কৰোঁ। কাটিং কৰিবলৈ হ'লে প্ৰথমতে আমাক দুটা বস্তুৰ প্ৰয়োজন হ'ব। এখন হৈছে আমাৰ কাটিং ব্লেড বা কাটিং, কেতিয়াবা আমাৰ তাত কাটাৰ কিছুমানো থাকে। আমি এতিয়া এটা সহজ বস্তু এটা আপোনালোকক দেখাম, যিটো হৈছে ক্ৰিচেণ্টিমাম বা চন্দ্ৰমল্লিকা বা কিছুমানে ডিচেম্বৰ ফুল বুলি কয়। সেই ডিচেম্বৰ ফুলবিলাক এতিয়া আমাৰ এই টাইমটোত কাটিং কৰিব লাগিব, তেতিয়াহে আমি ডিচেম্বৰলৈকে বা তাৰ আগলৈকে আমি ফুলাবলৈ সক্ষম হ'ম। আৰু সেইটো সহজতে কাটিং হোৱা এটা ফুল, গতিকে আমি সহজতে কাটিং কৰা ফুলটোৱে আপোনালোকক দেখাবলৈ খুজিছোঁ। সেই কাটিবলৈ আমাক এখন ব্লেড লাগিব, ব্লেডখন নতুন হ'ব লাগিব, কাৰণ ব্লেডৰ পৰা কিছুমান বীজাণু কেতিয়াবা যাব পাৰে, গতিকে বেক্টেৰিয়া ভাইৰাছ এইবিলাক লাগিব পাৰে। গতিকে নতুন ব্লেড এখন লাগিব, ষ্টেৰিলাইজ, আৰু লগত এটা কাটিং ৰিয়েজেণ্ট বা অৰ্থাৎ কাটিং হৰমন সেয়াত লাগিব। এইটো আমাৰ কাটিং এইড বুলি এটা হৰমন আছে, বা আন কিছুমান বেলেগ হৰমনো আমাৰ নাৰ্চাৰীত পায় বা যিকোনো নাৰ্চাৰীতে পাব। সেই হৰমনবিলাকো ইউজ কৰিব পাৰিব। এইজোপা হৈছে এজোপা ক্ৰিচেণ্টিমাম, আৰু এই ক্ৰিচেণ্টিমামজোপা কাটিং কৰিবলৈ হ'লে আমি প্ৰায় 3 ইঞ্চিৰ পৰা 4 ইঞ্চি পৰ্যন্ত এই কাটিংটো কৰিব লাগিব। আমি কৰি আপোনালোকক দেখাইছোঁ। 3 ইঞ্চিৰ পৰা 4 ইঞ্চিত আমি এই কাটিংটো কাটি দিম, এই আপোনালোকে চাব পাৰে। আৰু ঠিক এই এটা পাতটোৰ অকণমান তলত আমি কাটিম, আৰু তলৰ পাত দুটা আমি কাটিং কৰিবলৈ হ'লে ছিঙি দিম। একদম তলৰ পাত দুটা আমি ছিঙি দিম, নহ'লে ইয়াত ফাংগাছ লাগিব পাৰে, আৰু ফাংগাছ লগাৰ সম্ভাৱনা থাকিলে গছজোপা মৰি যাব পাৰে। আৰু এনেকুৱাকৈ আমি অকণমান কমকৈ আপোনালোকক কাটিং কৰি দেখাম এতিয়া। আৰু এই তিনিটা আমি কাটিং লৈছোঁ, আৰু এই তিনিটা কাটিং কেনেকুৱাকৈ দিয়ে আপোনালোকে চাই থাকিব। আৰু এই আমি কাটিংটো কেনেকুৱাকৈ কৰিম আপোনালোকে অকণমান চাই থাকক ভিডিঅ'টো। প্ৰথমতে কাটিং কৰিবলৈ হ'লে আমি এনেকুৱা এডাল বেলেগ এডাল এনেকুৱা জোখৰ এডাল যিকোনো লাঠি বা মাৰি এডাল লৈ পেলাই আমি এনেকুৱাকৈ ফুটাই দিম। কাৰণ ফুটাই দিয়াৰ কথাটো হৈছে, যদি এই হেৰিটো দি যদি আমি দি দিওঁ, তেতিয়াহ'লে এইটো ভাঙি যাব পাৰে বা অকণমান বেয়া হৈ যাব পাৰে। গতিকে এইটো আমি ল'ম, আৰু ইয়াতে আমি হৰমনটো ইয়াতে লগাই ল'ম। লগাই দিওঁ, এইটো হৰমনটো আমি এনেকুৱাকৈ লগাই দিছোঁ, আপোনালোকে চাওক। আৰু হৰমনটো লগোৱাৰ পিছত আমি এইটো ইয়াতে দিম, এইটো দি পেলাই অকণমান টিপি দিয়া যাব। আৰু দিয়াৰ পিছত আমি প্ৰথমবাৰৰ কাৰণে আমি ভালকৈ পানী দিম ইয়াতে। প্ৰথমবাৰ এইটো কাৰণে ভালকৈ পানী দিব লাগে, ইয়াৰ যিটো ভিতৰত ফাক থাকিব নালাগে, পূৰা সম্পূৰ্ণ এইটো মাৰা যাব লাগে, গতিকে পানী দিয়া যাব। আৰু ইয়াৰ পিছত কেনেকুৱাকৈ শিপা আহে, শিপা অহাৰ পিছত কেনেকুৱা হয় আমি অকণমান দেখাম। আমাৰ আগতে কাটিং কৰা যিখন ট্ৰে আছিলে, আমি সেই ট্ৰেসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ 15 দিন আগতে আমি কিছু কাটিং কৰিছিলোঁ ক্ৰিচেণ্টিমামৰ, আৰু সেই কাটিঙৰ যিবিলাক পুলি আছে কেনেকুৱা হয় আপোনালোকক অকণমান দেখাম। এয়া সুন্দৰকৈ শিপা আহিছে, আপোনালোকে চাব পাৰে, সুন্দৰ শিপা আহিছে, আপোনালোকে চাব পাৰে ভিডিঅ'ত। আৰু এইখিনি আমাৰ হাজাৰ হাজাৰ ক্ৰিচেণ্টিমাম আমি ৰেডি কৰিছোঁ, আপোনালোকে ভিডিঅ'ত চাব পাৰে। এইখিনি গোটেইখিনি বেলেগ বেলেগ ভেৰাইটি হয়। এয়া কালাৰ আছে, এইটো আপোনাৰ পিংক কালাৰ, ইফালে আছে আপোনাৰ হোৱাইট কালাৰ, ইফালে আছে আপোনাৰ অৰেঞ্জ কালাৰ। এইখিনি গোটেইখিনি পুনে ভেৰাইটিৰ হয়। এইটো এটা আছে পিংক কালাৰ, এইটো আপোনালোকে চাব পাৰে পিংক কালাৰ, আৰু এইটো আছে পাৰ্পল কালাৰ। আৰু এইখিনি গোটেইখিনি ক্ৰিচেণ্টিমাম। আৰু ইয়াৰ পিছত আমি এই পুলিটো অকণমান ভিডিঅ'টো দেখাম। আমি এই পুলিটো আমি কেনেকুৱাকৈ আমি ৰিপটিং কৰোঁ বা আমাৰ নতুন পট এটাত দিওঁ, আমি দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি এই শিপা আহিছে যদিও আমি ইয়াক কমাৰ্চিয়েলি বিক্ৰী কৰিব লাগিলে আমি
এটা সৰু নেট পটত আমি সৰু মাটিৰ ফিংগাৰ পট বুলি কয় এইটো, সেই ফিংগাৰ পটত আমি এইটো প্ৰথম ভৰাই দিম। আপোনালোকে চাব পাৰে আমাৰ একদম সৰু ফিংগাৰ পট কিছুমান পায় আমাৰ নাৰ্চাৰীতে। এইটো হৈছে ফিংগাৰ পট আৰু এইটো মাটিৰে বনায়। আৰু এই ফিংগাৰ পটটোত যেতিয়া পুলিটো দিয়া যায় শিপাবিলাক আৰু বহুত ধুনীয়াকৈ আহি যায়। শিপা ভালকৈ অহাৰ লগতে এই ফিংগাৰ পটত আমি যিমান দিনলৈকে ৰাখিব বিচাৰোঁ সিমান দিনলৈকে ৰাখিব পাৰোঁ। আৰু আমাৰ যিসমূহ নাৰ্চাৰী আছে এই নাৰ্চাৰীসমূহে এই ফিংগাৰ পটত আমাৰ পৰা এই ক্ৰিচেণ্টিমামসমূহ লৈ যায় আৰু তেওঁলোকে 10-15 দিন পৰ্যন্ত ৰাখিলেও এই ফিংগাৰ পটত এই পুলিটো বেয়া হৈ নাযায়। আপোনালোকে চাওক ইয়াত সুন্দৰকৈ আমি ফিংগাৰ পটত লগাই দিম আৰু এই পুলিটো এতিয়া ৰেডি হৈ গ'ল। ইয়াতে এনেকুৱাকৈ এই পুলিটো বিক্ৰী কৰা হ'ব। আমি 5 টকাৰ পৰা 10 টকামানৰ ভিতৰত এতিয়া ৰেট ইয়াতে দাম হয়। আমি 5 টকাৰ পৰা 10 টকামানৰ ভিতৰত এই পুলিসমূহ বিক্ৰী কৰা যায় ইয়াতে ভেৰাইটি অনুসৰি। আৰু কেইদিনমান পিছতে আমি মাল্টিফ্ল'ৰা যিটো ভেৰাইটি হয় সেইটো ভেৰাইটিও আমাৰ নাৰ্চাৰীত আহিব। আমি এইটো বাহিৰৰ পৰা অনা যায়। গতিকে মাল্টিফ্ল'ৰা বা নৰ্মেল ক্ৰিচেণ্টিমাম যি ভেৰাইটি লাগিলেও আমাৰ নাৰ্চাৰীত আপোনালোকে পাব। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে। যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেচবুকত চাই আছে আমাৰ চেনেলটো ফ'ল' কৰি দিব। ধন্যবাদ।